কিং মেকাৰ লাগে ইয়াত কিং মেকাৰ কিয় লাগে বিটিচিৰ ডিপিএমে অকলে মানে আপুনি কিং তাৰমানে দিয়া বৰ্তমান ইউপিএফত চেষ্টা আছে কিন্তু আজিৰ দিনত কম্পাৰেটিভলি যদি চাই এক নাম্বাৰত ডিপিএফ আছে ইউপিএফ প্ৰেজেণ্ট গভৰ্ণমেণ্ট চলাই আছে ইয়াৰ এমচিএলটো যদি ৰিজাইন দিয়ে এইটোতো বিৰাট জনজাতাउने বিৰাট ভিতৰত হৈছে কিবা একটা খেলে কমত আপনার ইউপিএফৰ এমচিএল ৰিজাইন দিছে খেল আছে না নাই চাবা রুলিং পার্টির এমচিএল রিজাইন দিয়ে নাকি তাৰমানে অৰ্থটো কি কাম কৰিব পৰা নাই একো কৰিব পৰা নাই দলটো ৰাখিব পৰা নাই রুলিং গভৰ্ণমেণ্টৰ এমচিএল ৰিজাইন দিয়া মানে আৰু কি লাগে আৰু আহিব ইছলাম ধৰ্মীয় লোকসকলে যিমান দল সংগঠন আছে এই কোকৰাঝাৰ জিলা হওক চিৰাং জিলা হওক অৰ্থাৎ পজিটিভলি ইহঁতে 100% ছাপোৰ্ট কৰিম বুলি আমাক কথা দিছে এই হিচাপত চিৰাং জিলা আৰু কোকৰাঝাৰ জিলাৰ ৰিজাল্টটো ভাল হ'ব লাগে বিপেট দলৰ খুব ভাল এইটো মানে অভিযোগ কৰিছে যে আপুনি এই 5টা বছৰত এদিনৰ সাংসদত মানে এইবিলাক কিয় লাগে আমাৰ অপজিশ্যনৰ লিডাৰ ডেৰাচাৰো মই দিছে মোৰ লগত কি কথা আমাৰ দলৰ বিপেট দলৰ হৈ পেলাই নেতা পাতিছো আমি অপজিশ্যন লিডাৰ হৈছে সি থাকিছে ইয়াৰ লগত কি কথা কাম কৰক না মই যোৱা নোযোৱা এইটো কি হিচাপ হৈ আছে আপোনালোকে এটা অভিযোগ কৰিছিল যে প্ৰমোদ বৰে বহিৰাগত ঠিকাদাৰ আমি কাম চলাই আছি বাহিৰৰ পৰা কালি প্ৰমোদ বৰে কৈছে যে আমাৰ দিনত দুগুণ বেছি মানে বাহিৰৰ পৰা ঠিকাদাৰ আমি কাম কৰিছে এসপ্তাহ সাংবাদিক আপোনালোকে প্ৰমোদ চাহ বা আমাৰ দিনত ক'ত বাহিৰৰ কণ্ট্ৰেক্টৰ দেখিছে এই প্ৰমোদ আপোনাৰ ইউপিএফৰ এমচিএল ৰিজাইন দিছে খেল আছে না নাই চাবা রুলিং পার্টির এমচিএল রিজাইন দিয়ে নাকি তাৰমানে অৰ্থটো কি কাম কৰিব পৰা নাই একো কৰিব পৰা নাই দলটো ৰাখিব পৰা নাই রুলিং গভৰ্ণমেণ্টৰ এমচিএল ৰিজাইন দিয়া মানে আৰু কি লাগে আৰু আহিব নাই আমাৰ লগত আহা নাহা এইটো বেলেগ কথা কিন্তু রুলিং গভৰ্ণমেণ্টৰ এমচিএল ইউপিএফ প্ৰেজেণ্ট গভৰ্ণমেণ্ট চলাই আছে ইয়াৰ এমচিএলটো যদি ৰিজাইন দিয়ে এইটোতো বিৰাট জনজাতাउने বিৰাট ভিতৰত হৈছে কিবা একটা খেলে খাই বিজেপি চিৰাঙত 7টা সমষ্টিকে প্ৰতিনিধিত্ব কৰিব কোনো ৰিকুৱেষ্ট নাই আপোনালোকে চাওক কংগ্ৰেছো আহিব বিজেপিও আহিব ইউডিএফও আহিব ইউপিপিও কৰিব আমিওতো বহি থকা নাই আমিওতো আজি চিৰাঙত আহিছে অহাকালি গোসাইগাঁও যাব নেক্সট দিনা ওদালগুৰি যাব এনেকুৱা প্ৰত্যেকটা দলৰ কৰ্তব্য নিজৰ দলটো কেনেকৈ মজবুত কৰিব পাৰে আৰু আগন্তুক বিটিচি নিৰ্বাচনত কোন দলে বেছি পাব ইয়াৰ কাৰণে সবে চেষ্টাত থাকিব কংগ্ৰেছৰ চেষ্টাত আছে বিজেপিও চেষ্টাত আছে ইউপিএফত চেষ্টা আছে কিন্তু আজিৰ দিনত কম্পাৰেটিভলি যদি চাই এক নাম্বাৰত বিপিএফ আছে আজি তাৰিখত নিৰ্বাচন ওচৰ চাপি আছে যিমানে সিমানে দেখিবলৈ পোৱা গৈছে ইপিপিএল আৰু বিজেপিৰ মাজত বাৰমিতনা সৃষ্টি এইটো ইহঁতৰ কথা মই এইবিলাক একো নকওঁ কিং কোন আৰু কিং মেকাৰ কোন ইয়াৰ কিং মেকাৰ চেকাৰ নাই এক নাম্বাৰ এবসলিউট বিহেভিয়াৰ কৰিব কিং মেকাৰ লাগে ইয়াত কিং মেকাৰ কিয় লাগে বিটিচিৰ ডিপিএমে অকলে মানে আপুনি কিং তাৰমানে দিয়া বৰ্তমান